কবিতাৰ শিৰোনাম আপোনাক ধন্যবাদ। কবি নীলিম কুমাৰ। এশাৰী লিখিবলৈ কওঁতে আপুনি কেইবাশাৰীও লিখিছিল আৰু খামত নভৰোৱাকৈয়ে হাতে হাতে দিছিল। কিয়? খাম সৰু হ'লহেঁতেন নেকি? নে আপুনি ভাবিছিল আপোনাৰ জীয়া আখৰবোৰে খামৰ ভিতৰত উশাহ নাপাই কষ্ট পাব, ছটফটাব? এশাৰী লিখিবলৈ কওঁতে আপুনি কেইবাশাৰীও লিখিছিল, তাৰ বাবে ধন্যবাদ। ধন্যবাদ এই কাৰণে যে তাৰ পৰাই মই নামি যাম প্ৰেমৰ বাটেৰে। আৰু প্ৰেমৰ বাট মানে কাঁইটৰ বাট। কাঁইট মানে গোলাপ নহয়, গোলাপ নহয়। কাঁইট মানে কি? বাস্তৱ। আপুনি আকাশ। এদিন ওপৰত আছিল, আপোনালৈ হাত মেলিছিলোঁ। আপুনি নামি আহিছিল। আকাশ, আকাশ আপুনিয়ে আকাশ। তৰাবোৰ আপোনাৰ হাতৰ পৰাই ওলায়। ময়ো আকাশৰ বাসিন্দা। আপোনাৰ বুকুত কুচি মুচি সোমাই থাকিব খোজো, আপুনি নজনাকৈয়ে। সঁচাই বহু কথা নাজানে আপুনি। কত মণি মুকুতা আছে আপোনাৰ বুকুত, কত বৰষুণৰ গান, কত পোহৰৰ উৎসৱ। আপুনি কি জানিছিল ইমানবোৰ তৰাক? আপুনি কি জানিছিল পৃথিৱীৰ সকলো খিৰিকীত মুখ থোৱা ইমানবোৰ জোনক? আপুনি কি জানে আপোনাৰ বুকুৰ নিৰ্ভীত কোঠাত শুই আছো মই, জাগি আছো মই। এটা কথা কম বুলি বহু কথা কলো, এতিয়া কথাৰ পিছত যোগ হৈছে আৰু বহু কথা। তৰপে তৰপে বাঢ়ি গৈছে কথাৰ পাহাৰ, বুকুত ওখ হৈ গুজৰি গুমৰি উঠিছে কথাৰ পাহাৰ। এই কথাৰ পাহাৰ তলিত এদিন আহি বহিবনে আউজি? বহিবনে? ভৰি মেলি দি সেউজীয়াত আৰু মই খহি যাম, গলি যাম। পাহাৰ ঢলি পৰিব আপোনাৰ গাত। কওক বহিবনে আউজি? বহিবনে আউজি মোৰ কথাৰ হেলনীয়াত? দিবনে আপোনাৰ আঙুলিকেইটা সেইদিনা লিৰিকি বিদাৰি চাবলৈ, যিবোৰে লিখিছিল ৩ পৃষ্ঠা মোৰ ওঠত ৰুবলৈ? সিহঁতক দিবনে এবাৰ? এশাৰী লিখিবলৈ কওঁতে আপুনি কেইবাশাৰীও লিখিছিল, আপোনাক ধন্যবাদ। নিজ হাতে আপুনি চাহ বনাই খুৱাইছিল, আপোনাক ধন্যবাদ। এদিন গ্ৰীষ্মত কাৰেণ্ট নথকা কাৰণে ফেন নুঘূৰিছিল, আপুনি মোক বিচনীৰে বিচিছিল, আপোনাক ধন্যবাদ। ধন্যবাদ এই কাৰণে যে গোটেই বাটতে আপুনি কাঁইট পুতি থৈছে আৰু মই কাঁইট ভৰিত দি আহি আছো। মোৰ ভৰিত তেজ দেখি আপুনিও চুপিছে। গম পালো আপোনাৰ চকুৰ গাঁতত পানী আছে। আপোনাক ধন্যবাদ। কেতিয়াবা সেই পানীত শিলগুটি দলিয়াই সৰু সৰু ঢৌ চাব পাৰিম। আপোনাক দিবলৈ অজস্ৰ ধন্যবাদ। মোৰ ভিতৰত হাহাকাৰ কৰি থকা এদিন স্পৰ্শৰ দিগন্তত ধন্যবাদবোৰ যদি শেষ হয় আৰু গজালি মেলে দুখে, সেইদিনা গোটেই আবেলি আঁঠুত মুখ গুজি বহি থাকিব আপুনি আৰু মই ওঠত চিগাৰেট জ্বলাই জ্বলাই ধোঁৱাৰ এটি চিমনি হ'ম। সেই ধোঁৱাৰে মই আকাশ আকাশ আপোনাক ক'লা নকৰো, ক'লা নকৰো।